নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে বাই নলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মাধৱদেৱৰ ওপৰত কেইবাটাও প্ৰশ্ন উত্তৰৰ শিতান লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আহক আমি প্ৰথম প্ৰশ্নটো লৈ আপোনালোকক আগবঢ়াইছোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল আজিৰ, মহাপুৰুষ মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? এ 1472, বি 1589 আৰু চি 1489 আৰু ডি 1512। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1489 চনত। পৰৱৰ্তী প্ৰশ্নটো হ'ল, মহাপুৰুষ মাধৱদেৱৰ দেউতাকৰ নাম কি আছিল? অপশ্যন এ কুসুম্ব ভূঞা, অপশ্যন বি গোবিন্দগিৰি ভূঞা, চি ৰমানন্দ আৰু ডি মাধৱ ভূঞা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল আপোনাৰ বি নম্বৰটো, গোবিন্দগিৰি ভূঞা। মাধৱদেৱৰ দেউতাকৰ নাম আছিল। আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? যে মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ মিলন ক'ত হৈছিল? মাজুলী, বৰপেটা, বৰদোৱা, কোচবিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ এ নম্বৰটো, মাজুলী। নেক্সট প্ৰশ্নটো হ'ল, মাধৱদেৱৰ গুৰুজনা কোন আছিল? মাধৱ কুণ্ডলী, অনন্ত কুণ্ডলী, শংকৰদেৱ, গোবিন্দগিৰি ভূঞা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ শংকৰদেৱ। মহাপুৰুষ মাধৱদেৱৰ গুৰুজনা আছিল শংকৰদেৱ। আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ল, শংকৰদেৱে মাধৱদেৱক কি বুলি সম্বোধন কৰিছিল? মাধৱ, বোপাই, বৰাৰ পো আৰু শিষ্য। ইয়াৰ শুদ্ধ উত্তৰটো চি নম্বৰটো, বৰাৰ পো বুলি সম্বোধন কৰিছিল। চি নম্বৰটো শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল, শ্ৰীমন্ত শংকৰদেৱৰ ক'ত জন্ম হৈছিল? মাজুলী, নগাঁও, বৰপেটা, যোৰহাট। যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁৱত, 1449 চনত জন্ম হৈছিল। নেক্সট প্ৰশ্নটোলৈ যাওঁ ব'লা আমি। নেক্সট প্ৰশ্নটো হ'ল, মাধৱদেৱৰ নাটসমূহক অন্য কি নামেৰে জনা যায়? বৰগীত, ঝুমুৰা, নাট আৰু বদিমা। যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ ঝুমুৰা বুলি জনা যায়। মাধৱদেৱৰ অন্য নাটসমূহক ঝুমুৰা নামেৰে জনা যায়। 8 নম্বৰ প্ৰশ্নটো হ'ল, মহাপুৰুষ মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কোনখন? নামঘোষা, কীৰ্তন, ভক্তি ৰত্নমালী আৰু গুণমালা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ এ নম্বৰটো, নামঘোষা, মাধৱদেৱৰ শ্ৰেষ্ঠ গ্ৰন্থখন। 9 নম্বৰ প্ৰশ্নটো হ'ল, মহাপুৰুষ মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1592, 1594, 1596 আৰু 1598। ইয়াৰ শুদ্ধ উত্তৰ চি নম্বৰটো, 1596 চনত মহাপুৰুষ মাধৱদেৱৰ মৃত্যু হৈছিল। আজিৰ শেষৰটো প্ৰশ্ন হ'ল, মাধৱদেৱৰ ৰচনাৰাজিত কেইবাটা ভাগত ভাগ কৰিব পাৰি? 2, 4, 5 আৰু 6। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি নম্বৰটো, 4টা ভাগত ভাগ কৰিব পাৰি। ভাগ 4টা হ'ল আধ্যাত্মিকমূলক, তত্ত্বমূলক, নাট, গীত। এই 4টা ভাগত ভাগ কৰা হৈছিল। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।